নমস্কাৰ এই মুহূৰ্তত টাইম এটা দৰ্শকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এগৰাকী হিন্দু যুৱতীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্ম ত্যাগ কৰাৰ কথা নিজে স্বীকাৰ কৰিছে যুৱতীগৰাকীয়ে আৰু এটা সৰ্বত্ৰে এই যুৱতীগৰাকী চৰ্চিত হৈ পৰিছে কিন্তু কোন এইগৰাকী যুৱতী সবিশেষ এই মুহূৰ্তত টাইম এটা দৰ্শকসকলৰ বাবে লৈ আহিছো 27 বছৰীয়া এগৰাকী হিন্দু যুৱতী এবাৰ ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম ৰাখিলে হিন্দু যুৱতীগৰাকীয়ে মৰিয়ম সোশ্যাল মিডিয়াত ইতিমধ্যে যুৱতীগৰাকীৰ ভাষ্য ভাইৰেল হৈ পৰিছে চৰ্চিত হৈ পৰিছে ভাৰতত থকাৰ সময়ত 23 বছৰ ধৰি মুছলমানৰ বিষয়ে একো জনা নাছিল বুলি মন্তব্য কৰিছে যুৱতীগৰাকী সৰুৰে পৰা মুছলমানৰ বিৰুদ্ধে কথা শুনি আহিছিল বুলি ভাষ্য প্ৰদান কৰিছে যুৱতীগৰাকী কিন্তু আৰবত যোৱাৰ পাছতেই ভালদৰে মুছলমানসকলক লগ পাইছিল বুলি এই যুৱতীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে আৰবত গৈ মুছলমানৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈছিল বুলি মন্তব্য প্ৰকাশ কৰিছে নতুনকৈ নাম লোৱা মৰিয়ম নামৰ এগৰাকী যুৱতী এবছৰ ধৰি ইছলামৰ বিষয়ে অধ্যয়ন কৰিছিল হিন্দু যুৱতীগৰাকীয়ে আৰু এবছৰ ইছলাম অধ্যয়ন কৰি অৱশেষত যুৱতীগৰাকীয়ে হিন্দু ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিলে অধ্যয়নৰ পাছতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বুলি ইতিমধ্যেই মন্তব্য প্ৰকাশ কৰিছে এগৰাকী যুৱতী আৰু 27 বছৰীয়া হিন্দু যুৱতীগৰাকীৰ খবৰ আমি এই মুহূৰ্তত টাইমত দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এগৰাকী 27 বছৰীয়া হিন্দু যুৱতীৰ খবৰ এতিয়া সমগ্ৰ দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে কিন্তু ভাৰতত তেওঁ বিগত 23 বছৰ ধৰি বসবাস কৰি আছে 27 বছৰীয়া যুৱতীগৰাকীয়ে অৱশেষত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে হিন্দু ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰি যুৱতীগৰাকীয়ে নিজৰ নামো সলনি কৰিছে হিন্দু যুৱতীগৰাকীয়ে নিজৰ নাম সলনি কৰি মৰিয়ম ৰাখিছে আৰবত গ'ল হিন্দু যুৱতীগৰাকী আৰু আৰবত গৈ তেওঁ এটা বছৰ ইছলামৰ বিষয়ে অধ্যয়ন কৰিলে আৰু এবছৰ ধৰি ইছলামৰ বিষয়ে অধ্যয়ন কৰা এই যুৱতীগৰাকী অৱশেষত ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম ৰাখিলে মৰিয়ম আৰু এই যুৱতীগৰাকীৰ খবৰ এতিয়া সমগ্ৰ বিশ্বজুৰি ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু যুৱতীগৰাকীৰ মন্তব্য এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰা পৰিলক্ষিত হৈছে তেওঁ উল্লেখ কৰিছে যে ভাৰতত থকাৰ সময়ত 23 বছৰ ধৰি তেওঁ মুছলমানৰ বিষয়ে জনা নাছিল সৰুৰে পৰা মুছলমানৰ বিৰুদ্ধে কথা শুনি আছিল বুলি তেওঁ ভাষ্য প্ৰকাশ কৰিছে আৰবত যোৱাৰ পাছতহে তেওঁ ভালদৰে মুছলমানসকলক লগ পালে বুলি মত প্ৰকাশ কৰিছে আৰু আৰবত গৈ তেওঁ মুছলমানৰ প্ৰতি যি দৃষ্টিভংগী আছিল সেয়া সলনি হ'ল বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু এবছৰ ধৰি ইছলামৰ বিষয়ে অধ্যয়ন কৰি অৱশেষত ইছলাম ধৰ্ম গ্ৰহণ কৰিলে যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ তথ্য এতিয়া সমগ্ৰ দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম ৰাখিলে হিন্দু যুৱতীগৰাকীয়ে মৰিয়ম এই মৰিয়ম নামৰ যুৱতীগৰাকী এতিয়া সমগ্ৰ দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে কাৰণ তেওঁ ভাৰতীয় এগৰাকী যুৱতী আৰু ভাৰতত তেওঁ প্ৰায় 23 বছৰ ধৰি বসবাস কৰি আছিল পৰৱৰ্তী সময়ত তেওঁ আৰৱলৈ গৈছিল আৰু ভাৰতৰ পৰা আৰৱলৈ গৈ এই যুৱতীগৰাকীয়ে ইছলাম গ্ৰহণ কৰিছে আৰু আৰৱত গৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বজুৰি ব্যাপকভাৱে যুৱতীগৰাকী চৰ্চিত হৈ পৰিছে আমি পুনৰ প্ৰথমৰ পৰা সেই খবৰ টাইম এইটো দৰ্শকসকলক এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই খবৰ খুবেই চৰ্চিত হৈ পৰিছে এই মুহূৰ্তত এগৰাকী 27 বছৰীয়া যুৱতীৰ কাহিনী আৰু এই 27 বছৰীয়া যুৱতীগৰাকী হিন্দু যুৱতীগৰাকী ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰিল 27 বছৰীয়া হিন্দু যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ নিজৰ নাম ৰাখিলে মৰিয়ম ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম সলনি কৰি মৰিয়ম ৰাখিলে ছ'চিয়েল মিডিয়াৰ ইতিমধ্যে যুৱতীগৰাকীৰ তথ্য ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ভাষ্য ভাইৰেল হৈ পৰিছে ভাৰতত থকাৰ সময়ত 23 বছৰ ধৰি মুছলমানৰ বিষয়ে একো জনা নাছিল বুলি যুৱতীগৰাকীৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰা হৈছে সৰুৰে পৰা মুছলমানৰ বিৰুদ্ধে কথা শুনি আছিল বুলি যুৱতীগৰাকী মন্তব্য কৰিছে আৰু যুৱতীগৰাকীৰ মন্তব্য এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে আৰু এই খবৰে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে
আৰু আৰবত যোৱাৰ পাছতহে ভালদৰে তেওঁ মুছলমানসকলক লগ পালে বুলি মন্তব্য কৰিছে আৰু আৰবত যোৱাৰ পাছতে ভালদৰে মুছলমানসকলক লগ পাইছিল বুলি যুৱতীগৰাকীয়ে মত প্ৰকাশ কৰিছে আৰু এটা বছৰ তেওঁ ইছলাম অধ্যয়ন কৰিছিল আৰু আৰবতকৈ মুছলমানৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈছে বুলি মাৰিয়াম নামৰ যুৱতীগৰাকীয়ে মন্তব্য কৰিছে আৰু আলোকচিত্ৰ আছে যুৱতীগৰাকী আমি আলোকচিত্ৰ পুনৰবাৰ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ মাৰিয়াম নামৰ যুৱতীগৰাকী আলোকচিত্ৰ আছে আমাৰ হাতত এনেকৈ আলোকচিত্ৰ দেখুৱাব বিচাৰিছোঁ এইগৰাকী হৈছে মাৰিয়াম নামৰ এই যুৱতীগৰাকী আমি যুৱতীগৰাকীক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এই যুৱতীগৰাকী খবৰ এতিয়া ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে মাৰিয়াম নামৰ এইগৰাকী যুৱতী আৰু যুৱতীগৰাকীয়ে এটা বছৰ ধৰি ইছলামৰ বিষয়ে অধ্যয়ন কৰিছে বুলি তেওঁ নিজে মন্তব্য প্ৰকাশ কৰিছে আৰু ইছলামৰ বিষয়ে অধ্যয়ন কৰাৰ পাছত তেওঁ ইছলামৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল আৰু ইছলামৰ প্ৰতি আকৰ্ষিত হৈ এই যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বুলি এতিয়া তেওঁ নিজে মন্তব্য ৰাখিছে আৰু যুৱতীগৰাকীৰ খবৰ এতিয়া সমগ্ৰ দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে